लोगों ने किस प्रकार से प्रशासनिक और कूटनीतिक तौर पर नाकाम किया, जिसकी वजह से आज हम आसाम को, पूर्वोत्तर को भारतवर्ष के हिस्से के रूप में देखते हैं। भीमबर जननेता तेखेते हबले तेखेत गोपीनाथ बरदলৈৰ লগত লগ লাগি কেনেকৈ আমাৰ অসমখন উত্তৰ পূৰ্বাঞ্চলখন পাকিস্তানৰ যোৱাৰ পৰা ৰক্ষা কৰিলে সেইবোৰ বিষয়ে আপোনালোকে পিছত বিতংকৈ জানিবলৈ পাব। মই ভাবোঁ আমাৰ এই জননেতাসকল ভীমবৰ দেউৰীকে ধৰি যিসকল জননেতা আছিল তেখেতসকলে আমাক এক উন্নয়নৰ পথ দেখুৱাই গৈছে, প্ৰগতিৰ পথ দেখুৱাই গৈছে আৰু প্ৰয়োজন হ'লে আমি কেনেকৈ প্ৰতিবাদ কৰিম তাৰো আমাৰ পথ দেখুৱাই গৈছে তেখেতসকলে। গতিকে তেখেতসকলৰ যি অতুলনীয় আদৰ্শ, সেই আদৰ্শৰ প্ৰতি আমি শ্ৰদ্ধাৱান হোৱাটো আমাৰ কৰ্তব্য বুলি মই বিবেচনা কৰোঁ। ভীমবৰ দেউৰীক নেতাজী সুভাষ বসুৱে এটা ৰিমাৰ্ক দি গৈছিল, অসমৰ আটাইতকৈ বিচক্ষণ আৰু দূৰদৰ্শী ৰাজনীতিবিদ হিচাপে। এই কথাটো মই ক'তো পোৱা নাছিলোঁ, কিন্তু শুনিছিলোঁ। যিহেতু আমাৰ পৰিয়ালত দদাইদেউৰ পৰা গোটেই ইনফৰমেশ্যনবিলাক আমাৰ ঘৰত আলোচনা হৈছিল, এই সূত্ৰে আমি কিছু কথা জানিছিলোঁ। He was instrumental in making Assam's position very clear, along with Gopinath Bordoloi and along with other Congress leaders, that Assam would not be a part of Pakistan, and that's how he made immense contribution for independent assertion of Assam as a unit of India. जो भी व्यक्ति देश के लिए काम करता है वो हमारे लिए नेशनल हीरो होता है। उसकी जाति, प्रांत, भाषा, इसकी कोई गिनती नहीं होती है। इसलिए ऐसे वीरों को आज हम शत शत नमन करते हैं। ছাত্ৰ ছাত্ৰীসকলে আমাৰ অনুষ্ঠানত সক্ৰিয়ভাৱে যোগদান কৰিছে। তেখেতসকলে পৰিৱেশন কৰা সমূহীয়া নৃত্যটো খুবেই সুন্দৰ হৈছে। শ্ৰীযুত মহেন্দ্ৰ হাজৰিকাদেৱে ভীমবৰ দেউৰীৰ আদৰ্শ আৰু কৰ্মৰাজি লৈ নিজে ৰচনা কৰা গীতটি আমাক সকলোকে অনুপ্ৰেৰিত কৰিছে।